চিত্ৰলেখা এতিয়া ছবিটো আঁকি আছে চিত্ৰলেখা চিত্ৰলেখা হয় নাই তাতকৈ আগৰ ঘটনা এইবোৰ পৌৰাণিক হয় ভাবিছোঁ আকৌ তেতিয়া কিমান ইনফ্লুৱেঞ্চ আছে যেতিয়া হিন্দু ধৰ্মৰ এই ছাইডটোত বিশেষকৈ আমাৰ মধ্য আৰু নামনি ছাইডত মানে হিন্দুৰ প্ৰভাৱটো বেছি আছিলে হিন্দু ধৰ্মৰ তেতিয়া সেইফালে ৰাজ্যখিনি ইমান এক্সিষ্ট নকৰিছিলে হিন্দুটো আছিল যদি পিছত চুতীয়া মানুহখিনি আছিলে বাৰু এই ফিল্ডখিনি দেখাই দিয়ে হাই বুলি কোৱা হাই এইটো কি হয় কোৱা যুদ্ধ হৰণ কৰি লৈ বিছনা চিনা দাঙি লৈ এইটো এইপিনে নামনি মানে আমি এনেকৈ নামি গৈ নামনি এঢলীয়া এয়া বিবাহ এয়া বিবাহ গন্ধৰ্ব বিবাহ মনে মনে বিয়া পতা কি এইটো গন্ধৰ্ব বিবাহ বুলি গন্ধৰ্ব বিবাহ মানে মনে মনে বিয়া পতাটো আচ্ছা এইখন ক'ত যুঁজখন ক'ত হৰিহৰৰ যুদ্ধ অঁ ইয়াক ব্ৰহ্মাই ৰখাব চেষ্টা কৰিছে এইফালে এয়া হ'ল হৰিহৰৰ যুদ্ধ এইটো মহাদেৱ এই শ্ৰীকৃষ্ণ এই ব্ৰহ্মা আৰু শিৱ ইয়াত দেখিছে বান ৰজাক প্ৰটেকশ্যন কৰিছে কিমান মঞ্চ চাগে অঁ এঢলীয়া মঞ্চটো আচ্ছা ভাল ধুনীয়া আছিলে ইয়াত এইবিলাক ফুল আছে এইখিনি মাজতে এনেকৈ খালী জেগা আছে চিত্ৰলেখাই ছবি আঁকে সেইকাৰণে নাম চিত্ৰলেখা এই ছবি মানে তাই কৈ আছে মোৰ মানে সপোনত এনেকৈ এনেকৈ মানুহটো আহিছে তুমি ছবিটো আঁকা চিত্ৰলেখাই এতিয়া ছবিটো আঁকি আছে চিত্ৰলেখা চিত্ৰলেখা হয় নাই এইটো হৈছে ব্ৰহ্মপুত্ৰ এইপিনে খেলা যোগাৰ আছে তলত তেনেকৈ ব্ৰহ্মপুত্ৰৰ পাৰত হয়তো চৰাই বা সেইটো চৰাই সজা নহয় সেইটো মানুহে আজি দিয়া চৰাই বাহ বুলি ক'লে তই ব'লাচোন তাৰ ওপৰলৈকে যাওঁ তা এই আমি ওপৰলৈ যাম এতিয়া ইয়াৰ পৰাচোন বহুত কিবা কিবি দেখি পায় ন ইয়াতে বহুতে ফটো মাৰি এইটো চুকত মাৰে এইফালে কৈছো হা মই যিমান তাকে কৈছো ভাগৰ লাগিছে বাৰু দেই ন সেইটো হয় ইয়াতে বান ৰজা এটা সময়ত ৰজা আছিলে তেওঁৰ জীয়েক আছিলে উষা আছিলে এতিয়া আকৌ আমাৰ কৃষ্ণৰ নাতিয়েক আকৌ অনিৰুদ্ধ ভালেই পাই গ'ল নহয় সেইখনে এখন কাণ্ড কি হৰিহৰৰ যুদ্ধখন এখন যুদ্ধ ৰৈ গ'ল হৰিহৰে যুঁজি দিলে ভাবিছা হৰি আৰু এফালে চক্ৰ আছে হৰি হৈছে কৃষ্ণ তাৰপিছত হৰ মানে শিৱ দুইজনে যদি চক্ৰ গঢ়াও সেই ত্ৰিশূলপাতে যদি সমানে যুঁজিবলৈ হয় একদম ভয়ংকৰ ভাগি যাব তো সেইখন ৰখাবলৈ ব্ৰহ্মা আহিছে ব্ৰহ্মা আহিলে এইটো যে আছে যে ইয়াৰ মাজত যে আছে মাজত এনেকৈ ৰখাই দিছে ব্ৰহ্মাৰ নিজৰ সৃষ্টি হয় ব্ৰহ্মাৰ সৃষ্টি কৰা তেওঁ ব্ৰহ্মাৰ বিশ্বব্ৰহ্মাণ্ড হয় নাই বিশ্বব্ৰহ্মাণ্ডৰ এখন ধ্বংস হৈ গ'লে এওঁলোকৰ কাৰণে ধ্বংস হৈ যাব ন চক্ৰখন আৰু ত্ৰিশূলপাত ইমানেই শক্তি আছে সেই শক্তিটো যদি সংঘৰ্ষ হৈ যায় কোনো বাচি নাথাকিব একে নিমিষতে চাই হৈ যাব যে কাহিনীবোৰ পাহৰি থাকিম মই বৰ পাহৰোঁ মানে অভিভাৱকবিলাকে নিজৰ ল'ৰা ছোৱালীক এইবিলাক কাহিনী শুনাব লাগে হয় নাই টকা পইচা নাই তুমি জাগা ফুৰিব পৰা নাই সেইটো বেলেগ কথা কিন্তু কিতাপততো লিখা থাকে ন তুমি মানে পঢ়িব লাগে বোলে আমাৰ কালচাৰটো এনেকুৱা আছিলে এনেকুৱা ৰজা আছিলে এনেকৈ বিকাশ হ'ল তুমি ভাবিছোৱা এখন পিছে তাতকৈ আগৰ ঘটনা এইবোৰ বহুত আগৰ পৌৰাণিক হয় ভাবিছোৱা তো তেতিয়া কিমান ইনফ্লুৱেঞ্চ আছে যেতিয়া হিন্দু ধৰ্মৰ এই ছাইডটোত বিশেষকৈ আমাৰ মধ্য আৰু নামনি ছাইডত মানে হিন্দুৰ প্ৰভাৱটো বেছি আছিলে হিন্দু ধৰ্মৰ তেতিয়া সেইফালে ৰাজ্যখিনি ইমান এক্সিষ্ট নকৰিছিলে হিন্দুটো আছিল যদি পিছত চুতীয়া মানুহখিনি আছিলে বাৰু ইমান হিন্দুৰ প্ৰভাৱ এটা আছিলে আৰু হিন্দুৰে মানে কিছুমান অংশ আছে এইবোৰ এনিমিজিম যে প্ৰকৃতি বস্তুটো হিন্দুৰ লগতে প্ৰায় লগ লাগি ভাবিছে সম্পূৰ্ণ হিন্দু বস্তুটো হেৰি নকৰে আৰু ক'বলৈ গ'লে কি হয় আমাৰ নামনি আৰু মধ্য অসম এইখিনিৰ পৰাই মানে কি হয় আমাৰ অসমীয়া ভাষাটো পাছলৈ মানে বহুত বিকাশ হ'ল কাৰণ অসমীয়া যিটো ভাষা সেইটোতো একেবাৰে
যিটো ভাষা আমাৰ বেংগলী আৰু উৰিয়াটো দুইটা একেই দেখোন ভাষাটো এইটোৰ লগত একেই কানেকশ্যন আছে তো সেই হিচাপে মানে ইয়াত সেই ভাষাটোৰ ইনফ্লুৱেঞ্চ বেছি হৈছে সেইটো চাই দিলে তেতিয়া চবেই নিজৰ নিজৰ ট্ৰাইবে নিজৰ নিজৰ ভাষা কৈছে তাৰপিছত লাহে লাহে গৈ গৈ সেইফালে ইনফ্লুৱেঞ্চ হ'লগৈ আমাৰ আহোমেও সেইটো অকণমান পাছত নিজৰ ৰাজপ্ৰসাদতো ব্যৱহাৰ কৰিব দিলে সাধাৰণ মানুহে জনতাই ব্যৱহাৰ কৰিলে আৰু বাকীবোৰ ট্ৰাইবেও দেখোন নিজৰ নিজৰ ভাষাটোত খেলি মেলি হোৱাৰ কাৰণেতো এটা পাৰ্টিকুলাৰ ভাষা ল'ব লগা হ'লেই কথা সন্ধি পাতিবলৈ এক প্ৰকাৰ ভাল হয় আৰু ভাষাটো শিৱই এখন বেদ সৃষ্টি কৰিছিলে তোমাৰ ঋগবেদ সামবেদ যজুৰ্বেদটো আছিলে প্ৰথম তিনিখন আছিলে তাৰপিছত শিৱই ক'লে যে এই তিনিখন বেদৰ কাম চলাবলৈ হ'লে মানুহকতো সুস্বাস্থ্য লাগিব মানুহকতো নিৰোগী ৰাখিব লাগিব তো মই এখন লিখিছোঁ অথৰ্ব বেদ বুলি তো অথৰ্ব বেদত গোটেই বনৌষধি গুণ সমৃদ্ধ গোটেই বেদখনতে লিখা আছে জলদি যাম ভাল লাগিছে যাম ঘাটটো আৰু ভাল পাবা তুমি খোজকাঢ়িব লাগিব নেকি গণেশ ঘাট আছে কিন্তু কিমান দূৰ আমি যিফালে আহিছিলোঁ ন সেইফালে গৈ আমি ওলাই দিব পাৰিম ওলাই দিব পাৰি কিন্তু কিমান সোমাব লাগে ফাগুনৰ বতৰত শিমলুৰ কিন্তু বহুত ডাঙৰ বিশেষত্ব আছে এতিয়া মানুহবিলাকৰ যে গানবিলাক যে লিখে গানবিলাকত যি টি শব্দ থাকে হয় নাই কিন্তু তুমি ভূপেন হাজৰিকাহঁতৰ খগেন মহন্তহঁতৰ গানবিলাকত যে মানে প্ৰকৃতিৰ চকুৰে যি যি দেখে সেইবিলাকৰহে গান আছিলে এতিয়া পলাশৰ ৰং শিমলু ফুল হয় নাই তেওঁ প্ৰকৃতিটোক মানে জীয়াইছিলে জীৱন্ত বস্তুটো দিছিলে মানে এতিয়া ধৰা প্ৰকৃতিৰ গছ গছনিও হাত ধৰি থকা মানুহ নিচিনাকৈ বুলি ভাবে ঠিক এতিয়া চোৱা কাৰণে এজাৰ ফুলা দেখি বেজাৰ কিয় কৰিছ কিয় মনে মাৰি থাক আৰু প্ৰকৃতিত বস্তু ইম'চনো সোমাইছে মানুহৰ আৱেগ অনুভূতিবোৰ আছে এতিয়া ৰং মানুহে এতিয়া প্ৰকৃতিয়ে ৰং দিব বিচাৰিলে ন মনটো শান্ত কৰে মানে এতিয়া তুমি ফুলত ৰং ধেৰ দেখিছা তো কিবা এটা হ'লেও ৰংটোৱে তোমাক কিবা এটা আকৃষ্ট কৰিছে কিবা বস্তু এজাৰ ফুলাটো বেজাৰ কাৰণে কেলে এজাৰ ফুলা বেজাৰ কিয় কৰিছে মিনিংটো হ'ল সেই মানে এজাৰ যেতিয়া ফুলে সেইটো বহাগৰ লাষ্টত ফুলে নাই তো মানে সেইটো হয় মানে ঢুলীয়াটোৱে মানে নাচনীক কয় মানে এতিয়া মানে এজাৰ ফুলিল মানে বহাগ গ'ল বোলে এজাৰ ফুলা দেখি বেজাৰ কিয় কৈছে দুখ নকৰিবি বহাগ আকৌ আহিব মানে সেই আকৌ নাচিম দুটাই এইবাৰৰ কাৰণে বহাগৰ বিদায় ইয়াতে সেইটোকে কয় আৰু এজাৰ ফুলা দেখি বেজাৰ কিয় কৰে মই ফুলপাহ লৈ তাত দিছে তাত দেখি টাইম কিমান হ'ল 4-7 গণেশ ঘাটলৈ যাওঁ চোৱা বাৰু এইপিনে এই আমি এতিয়া তললৈ যাম তললৈ মানে জাপিটো জাপিব মনত পৰিলে চুতীয়া মানুহখিনিয়ে প্ৰথম জাপি দিছিলে বুলিও কয় হা কিছুমান আমি এতিয়া তললৈকে গৈ আছোঁ তুমি লাহে লাহে খোজকাঢ়া বৰ জোৰকৈ খোজকাঢ়া আকৌ দেই মই নোৱাৰিছোঁ কালাৰটো ধুনীয়া আহিছে আমি এতিয়া তললৈকে নামি গৈ আছোঁ এতিয়া আমি ক'ত যাম গণেশ ঘাট এই ফুলখিনি দেখাই দিওঁ কাষতে গণেশ মন্দিৰো আছে নহয় ওপৰত মিনিট আহি আছে এতিয়া এইপিনে যাম আমি এইটো গেট এই দিবে যে পানী বটল আনিব গৈছে পিয়া লাগিলে তাৰ পাহাৰত উঠি তুমি ৰাস্তা চিনি পোৱা নাই লাষ্টত গৈ নাপাবা আকৌ চিনি নাপাওঁ বুলি আমি এতিয়া পাহাৰৰ মাজে মাজে খোজকাঢ়ি গৈ আছোঁ এই পলাশ যদি সেই ফুলখিনি ফুলি আছে তুমি তাতো ফটো মাৰিব পাৰা দেই বৰ ধুনীয়া ফুল এটা ইয়াতে হাবি ফুল এটা আছে যদি আছে মানে সেইফালে যদিহে আছে আমি তেতিয়া আহোঁতে আছিল মানে মানুহৰ জীৱনটো যদিতে চলি থাকে তুমি গম পোৱা নোপোৱা যদি ভাল হয় যদি চাকৰিটো হয় যদি বিয়াখন হয় যদি পইচা অকণ পাওঁ মানে মানুহৰ জীৱনটোৱে যদি বৰশী পাইছে নেকি ধুনীয়া দেখোন ন এই মানুহবিলাকে বৰশী পাই আছে ইয়াতে আমি জাল পাইছে এই গণেশ ঘাট
ইয়াত দেখোন বহুত মানুহ ন ইয়াৰ আগলৈকে দিছোঁ এতিয়া আহচোন যাওঁ তালৈ এইটো জাহাজ আছে ন কোনপিনে যাবা এইপিনে যাবা এইটো গণেশ ঘাট বুলি কয় এইটো গণেশ মন্দিৰটো ন অঁ এই চাইড দিয়া ৰাতিপুৱাতে আহিলে মন্দিৰ যাবলৈ ভাল লাগিলে হয় ন আমাৰ দেৰি হৈ গ'ল নহয় আহোঁতে মই চিনি নাপাওঁ সেইপিনে যাবলৈচোন গেটটো চাই যাওঁ নহয় ইমানখিনি পইচা খৰচ কৰি বনাই চাফ চিকুণ কৰি ৰাখোঁতে কি যায়নো এইটো গণেশ ঘাটৰ মেইন গেটটো হয় এইটো এনেকৈ তলৰ পৰা লয় এডোখৰ পৰা লৈ থৈছে এনেকৈ আহিব অঁ ধুনীয়া ধুনীয়া হয় এইপিনে এটা হনুমান আছে ডাঙৰকৈ এইপিনে এটা হাতী আছে এইটো গেটটো এতিয়া আকৌ আমি এইপিনে আকৌ যাম এনেকৈ গৈ তেনেকৈ ওলাই যাম আগতে একোৱেই নাছিলে মই ক্লাছ পঠাবতে দোকান হৈ গ'ল দোকানেই দোকান আমি এতিয়া STC-লৈ গৈ আছোঁ এইবিলাক দোকানেই দোকান চিত্ৰলেখা উদ্যান ইয়ালৈ গৈছা নে ইয়াত সেইখিনি আছে শিলালিপি শিলাখণ্ডবোৰ আছে ভাস্কৰ্যবোৰ আছে পুৰণা আগত বেটেৰীখন লৈ ল'ম হা তাত ক'ৰ পৰা STC পাই লৈ যাম অঁ